মই জ্যোতিৰ্ময় আৰু আজি আপোনালোকক শুনাব বিচাৰিছোঁ ৰঞ্জুমণি হালৈৰ দ্বাৰা লিখিত চুটিগল্প সুৰৰ জীয়েক। লোহাৰ গেটখন খুলি ড্ৰাইভাৰজনে পুনৰ ড্ৰাইভিং ছিটত বহি গাড়ীখন একেবাৰে স্কুলৰ ফিল্ডলৈকে লৈ আহিল। দৌৰা দৌৰিকৈ গাড়ীৰ পিছফালৰ দৰজাখন খুলি দিলে তেওঁ। গাড়ীৰ ভিতৰৰ পৰা এখন ভৰি নমাই পিন্ধি থকা মেখেলা চাদৰযোৰ হাতেৰে অলপ কুচাই নামি আহিল উদেশনাথ। কলা ছানগ্লাছযোৰ খুলি বিদ্যালয়ৰ চৌহদটো এবাৰ ওপৰে ওপৰে চকু ফুৰাই বিদ্যালয়ৰ ভিতৰলৈ খোজ ল'লে উদেশনাথ। তই ইয়াত? জিকাৰ মাৰি উঠিল উদেশনাথ। কোনে ক'লে কাণে কাণে? দেউতাক? হয়, দেউতাকৰ কণ্ঠস্বৰ সেয়া। দেউতা? অস্পষ্টভাৱে বিৰবিৰাই উঠিল উদেশনাথ। বতাহৰ হুহুৱনিৰ দৰে শব্দ এটা অনুভৱ কৰিলে উদেশনাথ। টিচাৰ্ছ কমন ৰুমৰ ভিতৰলৈ সোমাই যোৱা উদেশনাথক দেখি হতভম্ব হৈ পৰিল বিদ্যালয়ৰ গোটেই শিক্ষক কৰ্মচাৰী। বহক বহক বাইদেউ। উদেশনাথক দেখি ব্যস্ত হৈ পৰিল আটাইবোৰ। কোনোবাই প্ৰধান শিক্ষকক খবৰ দিলে। নিজৰ কোঠাৰ পৰা উধাটো খাই দৌৰি আহিল প্ৰধান শিক্ষক। খবৰ নিদিয়াকৈ আহিল যে? প্ৰধান শিক্ষক বিমল বৰ্মনৰ মুখৰ পৰা আপোনা আপুনি ওলাই আহিল কথাষাৰ। বিদ্যালয়ৰ পৰিদৰ্শকে বিদ্যালয় পৰিদৰ্শন কৰিব আহিলে আগতীয়াকৈ খবৰ দি আহিব লাগে বুলি জনা নাছিলোঁ। না, নালাগে বাইদেউ, আপুনি বহক, আমি চাহৰ ব্যৱস্থা কৰোঁ। বিদ্যালয় পৰিদৰ্শক উদেশনা বৰুৱা। স্বভাৱতে কঠোৰ উদেশনা বৰুৱাই দুৰ্নীতিৰ লগত কেতিয়াও আপোচ নকৰে। সমগ্ৰ জিলাখনতেই উদেশনাৰ কথা মানুহবোৰৰ মুখে মুখে। সৎ সাহসী উদেশনাই কৰ্মজীৱন আৰম্ভ কৰা 2 বছৰমান হ'ল। বিদ্যালয়ৰ বেৰত লিখি থোৱা প্ৰাক্তন শিক্ষক কৰ্মচাৰীবৃন্দৰ নামবোৰত চকু পৰিল উদেশনাৰ। নিৰ্মল বৰুৱা। একেবাৰে শেষত লিখা নামটো দেখি উদেশনাৰ ডিঙিলৈ কিবা এটা উজাই আহি ডিঙিটো সোপা মাৰি ধৰিলে। উশাহ ল'বলৈ কষ্ট হৈছে উদেশনাৰ। দুচকু সেমেকি উঠিল। খৰধৰকৈ ৰুমালখন উলিয়াই কোনোবাই দেখাৰ আগতে চকুৰ কোণ দুটা মচি ল'লে তাই। ইহঁতৰ ঘৰলৈ পানী আনিব গ'লে বেয়া পায় দেউতা। তই কিবাকৈ দমকল এটা যোগাৰ কৰি দিব নোৱাৰনে? উদেশনাৰ কথাত মৌন হৈ ৰয় বৰুৱা। 3জনী ছোৱালীৰ ভৰণ পোষণৰ দায়িত্ব পালন কৰি ভাগৰি পৰিছিল নিৰ্মল বৰুৱা। বিদ্যালয়ৰ 4ৰ্থ বৰ্গৰ চাকৰিটোৰে সকলো অভাৱ দূৰ কৰাটো সম্ভৱ নহয়। পঢ়া শুনাৰ পৰা আদি কৰি ঘৰ চলোৱালৈকে সকলোখিনি মিলাবলৈ গৈ বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল বৰুৱা। ছোৱালী 3জনী পঢ়া শুনাত ভাল। বৰুৱাৰ পত্নীয়েও বৰুৱাক সহায় সহযোগিতা কৰি আহিছে। ছোৱালীকেইজনীও মাকৰ দৰে একেই। লাহ বিলাহ নোহোৱা পৰিয়ালটোৰ সদস্যখিনিৰ এটাই মাত্ৰ অসুবিধা, পানীৰ অসুবিধা। বৰুৱাই চেষ্টা কৰি আছে, কিন্তু পৰা নাই মিলাব। বিদ্যালয়ৰ আন্তঃগাঁথনিৰ কাম চলি আছে। পানীৰ সুব্যৱস্থাৰ বাবে বিদ্যালয়ত কেইবাটাও দমকল বহুওৱা হৈছে। ৰৈ গৈছে এটা দমকল। বহুদিন বৰুৱাই লিৰিকি বিদাৰি চাই থৈ দিয়ে। প্ৰধান শিক্ষকক সুধিম বুলিও সাহ নহয়। এই দমকলটো বৰুৱাক দিলে বৰুৱাৰ বৰ সকাহ হ'ব, কিন্তু কথাষাৰ কয় কেনেকৈ? ষ্ট'ৰ ৰুমত এটা দমকল পৰি আছে ছাৰ। এদিন সাহ কৰি কথাটো প্ৰধান শিক্ষকৰ আগত উলিয়ালে বৰুৱাই।
সেইটো নালাগে বহুৱাব ভগা চিঙাৰ বেপাৰ এটাত বিক্ৰী কৰি দিবা প্ৰধান শিক্ষকে কথাষাৰ কৈ ব্যস্ত হৈ পৰিল বিক্ৰী কৰাতকৈ মই লৈ যাব পাৰোঁ দেখোন পিছত কিবা পইচা পাতি লাগিলে দিম বৰুৱাই মনতে কথাখিনি ভাবি সেইদিনাই স্কুল ছুটিৰ পিছত চাইকেলৰ কেৰিয়াৰত বান্ধি দমকলটো ঘৰলৈ লৈ আহিল অন্ততঃ এতিয়া আৰু পানীৰ চিন্তা নাই কিন্তু সেয়াই যেন কাল হ'ল বৰুৱাৰ বাবে দমকলটো লৈ অহা দেখা পালে কেৰাণী হৰকান্তই স্বভাৱতে টুটুকীয়া হৰকান্তই মুহূৰ্ততে ঘটনাটো ৰৌজাল বৌজাল কৰি দিলে সেইদিনা সন্ধিয়াই বৰুৱাক বিদ্যালয়লৈ মাতি পঠোৱা হ'ল প্ৰধান শিক্ষকৰ কোঠাত হৰকান্ত আৰু বৰুৱাৰ লগতে প্ৰধান শিক্ষক উপস্থিত হৈ বিষয়টোৰ ওপৰত আলোচনা আৰম্ভ কৰিলে চাওক বৰুৱা আপুনি সৈকাৰক যে আপুনিয়ে দমকলটো নিছে আমি ৰাইজক মেনেজ কৰি ল'ম নে কি কয় কেৰাণী বাবু হয় ছাৰ আমি কাকো নকওঁ যে তেখেতে দমকলটো লৈ গৈছে ইয়াৰ বিচাৰ আমি ইয়াতে মীমাংসা কৰিম বৰুৱাই মানি লৈছিল প্ৰধান শিক্ষকৰ কথা কাগজ এখনত চহী কৰি দিলে তেওঁ য'ত লিখা আছিল মই মানি লৈছোঁ এই কৰ্মৰ বাবে ময়েই দায়ী পিছদিনাই ঘটনাই নতুন মূৰ লৈছিল গোটেই ৰাইজ উঠি আহিছিল চোৰৰ বিচাৰ কৰিবলৈ সিদ্ধান্ত লৈ পেলোৱা হৈছিল যে নিৰ্মল বৰুৱাই কোনো দিনেই বিদ্যালয় চৌহদত ভৰি দিব নোৱাৰিব কাৰণ তেওঁ চোৰ বিদ্যালয়ৰ সম্পত্তিৰ ওপৰত তেওঁ হাত দিছে ৰাতিটোৰ ভিতৰতেই প্ৰধান শিক্ষক আৰু কেৰাণী মিলি এখন নাটক ৰচনা কৰি পেলাইছিল উফ কি হৃদয় বিদাৰক ঘটনা গাঁওবাসীৰ সন্মুখত আঁঠুলৈ ক্ষমা খুজিছিল বৰুৱাই লাজে অপমানে ম্ৰিয়মান হৈ পৰিছিল মানুহজন চকুৰে ধুৱলি কুঁৱলী দেখিছিল তিনিজনীকৈ ছোৱালীৰ ভৱিষ্যত চোৰ উপাধিৰে পাৰিবনে তেওঁ সিহঁতৰ ভৱিষ্যত গঢ়িবলৈ কোন আগবাঢ়ি আহিব ভৱিষ্যতে চোৰৰ জীয়েকক বিয়া পাতিবলৈ সেই ৰাতিয়ে আত্মহত্যা কৰিছিল বৰুৱাই চোৰ অপবাদৰ পৰা মুক্তি পাইছিল তেওঁ আত্মহত্যা নে হত্যা মনতে বিৰবিৰাই উঠিল উদ্দেশ্য বিগত 5 বছৰৰ চৰকাৰী ধনৰ হিচাপ লাগে মোক বজ্ৰ কঠোৰ স্বৰেৰে ক'লে উদ্দেশ্য প্ৰধান শিক্ষকে হেপ ঢুকিলে মই এসপ্তাহৰ ভিতৰত ৰেডি কৰি আপোনাক খবৰ দিম বাইদেউ কোনোমতে ক'লে প্ৰধান শিক্ষকে নেভাৰ এই মুহূৰ্ততে হিচাপ লাগে আপুনি ফাইল উলিয়াওক মই ছাত্ৰ ছাত্ৰীয়ে মিড ডে মিলৰ আহাৰত কি খাইছে চাই আহোঁ তড়িৎ গতিত আগবাঢ়িল উদ্দেশ্যা ছাত্ৰ ছাত্ৰীসকলৰ ফালে ছাত্ৰ ছাত্ৰীবোৰে হাই উৰুমি কৰি খাবলৈ বহিছে খেৰখেৰীয়া দাইল আৰু সুদা ভাতকে পৰম তৃপ্তিৰে খাই আছে তেওঁলোকে উদ্দেশ্যাৰ মনটো শৈশৱলৈ উৰা মাৰিলে দেউতাকে তাইক স্কুলত থৈ নিজ কৰ্মক্ষেত্ৰলৈ আহিছিল দেউতাকৰ স্মৃতিয়ে অহৰহ খেদি ফুৰে তাইক উভতি আহি পুনৰ প্ৰধান শিক্ষকৰ কোঠাত বহিল উদ্দেশ্যা ফাইলবোৰৰ ওপৰে ওপৰে চকু ফুৰালে তাই উদ্দেশ্যাই বহুদিন আগৰে পৰাই তথ্য গোটাইছিল প্ৰধান শিক্ষকৰ বিষয়ে ভুৱা মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ এক ৰমৰমীয়া ব্যৱসায় কৰিছিল প্ৰধান শিক্ষকজনে উদ্দেশ্যাই দেখিলে গোটেই ফাইলতেই খেলি মেলি কোনো এটা হিচাপেই শুদ্ধ নহয় মিড ডে মিলত কি খাদ্য দিয়া হয় ভাত দাইল চব্জি কণী মাজে মাজে মাংসও দিওঁ আজি কি দিছে আজি মজুত নাছিল খাদ্য সামগ্ৰী সেয়েহে দাইল আৰু ভাত দিয়া হ'ল ছাত্ৰ ছাত্ৰীৰ অনুপাতে আজি আপোনাৰ একাউণ্টত জমা ৰৈছে 6,000 টকা মাহত 1,80,000 বা 70,000 টকা ধৰিলোঁ 5 বছৰত আপুনি এনেকৈ টকাৰ পাহাৰ গঢ়িছে নহয়নে নহয় বাইদেউ বেছ দামী আৰু ভদ্ৰ চোৰ আপুনি হাঁহি উঠিল উদ্দেশ্যা আজি কৰ্তব্যত কোন অনুপস্থিত আছে কেৰাণী হৰকান্ত বৰা লিভ এপ্লিকেশ্যনখন দেখাওক দিয়া নাই তেখেতে হেমেনা হেমেনিকৈ প্ৰধান শিক্ষকে ক'লে কি উকা কাগজত যি মন যায় লিখি লোৱা মোক এখন লিভ এপ্লিকেশ্যন এতিয়াই দিয়ক গৰজি উঠিল উদ্দেশ্যা বৰুৱা নাও ছাছপেণ্ড হিম কাৰো মুখত মাত নাই সকলোৱে চাই আছে উদ্দেশ্যা কাৰ্যকলাপবোৰ
নিৰ্মল বৰুৱালৈ মনত পৰিছে আপোনাৰ? মই সেই নিৰ্মল বৰুৱাৰ জীয়েক, চুৰৰ জীয়েক মই। দেউতাই আত্মহত্যা কৰা নাছিল, আপোনালোকে দেউতাক আত্মহত্যা কৰিবলৈ বাধ্য কৰিছিল। ভয়তে ঠক ঠককৈ কঁপিছিল প্ৰধান শিক্ষকে। উদেশনাৰ চকুলৈ চাবলৈ সাহস হোৱা নাছিল। হিচাপ নিকাচত খেলিমেলি তথা ভুৱা মাৰ্কশ্বিট চাৰ্টিফিকেটৰ যোগান ধৰাৰ অপৰাধত আপোনাক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। বাহিৰলৈ ওলাই আহিল উদেশনা। দেউতাকৰ আত্মাই যেন ক'ৰবাৰ পৰা তাইক চাই আছে। আজিহে যেন তেওঁ মুক্তি পাব। বতাহৰ হুৱনিটো পুনৰ শুনা গ'ল। উদেশনা গাড়ীত বহিল। আজিৰ গল্পটো ইয়াতে সমাপ্তি হ'ল। আশা কৰোঁ গল্পটো শুনি সকলোৱে ভাল পাইছে। আপোনালোকৰো লিখিত গল্প পাঠ কৰাৰ বাবে যোগাযোগ কৰক ডেছক্ৰিপশ্যনত উল্লেখ কৰা ইমেইল আইডিটোত।